নমস্কাৰ। আজিৰ এক গুৰুত্বপূৰ্ণ খবৰ। অসমত পুনৰ অনুষ্ঠিত হ'ব বিশেষ LP আৰু UT টেট পৰীক্ষা। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ বিদ্যালয়সমূহত শিক্ষক সংকট দূৰ কৰাৰ লক্ষ্যৰে এই বিশেষ টেট অনুষ্ঠিত কৰাৰ সিদ্ধান্ত। এই বিশেষ টেটৰ বিজ্ঞাপন 2026 চনৰ 6 জানুৱাৰীত প্ৰকাশ কৰা হৈছিল। পৰীক্ষাৰ প্ৰৱেশ পত্ৰ 12 জুনৰ পৰা ডাউনলোড কৰিব পৰা যাব আৰু লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব 28 জুনত। যোগ্য প্ৰাৰ্থীসকলে LP প্ৰথম পৰা পঞ্চম শ্ৰেণী আৰু UP ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীৰ স্তৰৰ বাবে আবেদন কৰিছিল। টেট উত্তীৰ্ণ হ'লে ভৱিষ্যতৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰিব যদিও কেৱল টেট উত্তীৰ্ণ হোৱাটোৱে চাকৰিৰ নিশ্চয়তা নিদিয়ে। বিশেষকৈ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ শিক্ষক পদসমূহ পূৰণ কৰাৰ উদ্দেশ্যে এই পৰীক্ষা অনুষ্ঠিত কৰা হৈছে। আৰু খবৰত এতিয়ালৈ ইমানেই। পৰৱৰ্তী বাতৰিৰ বাবে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ডিফু প্লাছ। ধন্যবাদ। পৰৱৰ্তী বাতৰিৰ বাবে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ডিফু প্লাছ। ধন্যবাদ। পৰৱৰ্তী বাতৰিৰ বাবে আপোনালোকে